হেল্ল' এভৰিৱান আহি গৈছোঁ আপোনালোকৰ মাজলৈ আকৌ এটি নতুন ভিডিঅ' যুগুতাই আৰু স্বাগতম জনাইছোঁ আপোনালোক সদৌতিকে এনিথিং উইথ এবিলৈ। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে কথা পাতিম মোৰ এটি নতুন এচিভমেণ্টৰ বিষয়ে। মই বৰ্তমান উপস্থিত আছোঁ অসমৰ প্ৰথমজন চলচ্চিত্ৰ নিৰ্মাতা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ নামেৰে নামাকৰণ কৰা গুৱাহাটী কাহিলীপাৰাত অৱস্থিত অসমৰ একমাত্ৰ ফিল্ম ষ্টুডিঅ' জ্যোতি চিত্ৰবনৰ সন্মুখত। এই জ্যোতি চিত্ৰবনতে হৈ আছিলে নৰ্থ ইষ্ট টেলেণ্ট হাণ্ট 2024। ৰাগী ডান্স ফ্ল'ৰৰ সৌজন্যত আয়োজিত নৰ্থ ইষ্ট টেলেণ্ট হাণ্ট 2024ত আৰ্ট, ইনষ্ট্ৰুমেণ্টেল, য়োগা, ছিংগিং, ডান্স ইত্যাদি বিভিন্ন কেটেগৰীৰ পৰা প্ৰতিযোগীসকলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব বুলি জনোৱা হৈছিল। এণ্ড শুনাৰ লগে লগে এজ ইউজুৱেল আৰ্ট কেটেগৰীৰ পৰা পাৰ্টিচিপেট কৰিবলৈ মই বপুৰা হাজিৰ। তো বোলক ভিতৰলৈ সোমাই যাওঁ। যিহেতু জ্যোতি চিত্ৰবনত সকলোৰে বাবে এণ্ট্ৰি পাৰ্মিশ্যন নাথাকে, গতিকে এই চেগতে আপোনালোক সকলোকে জ্যোতি চিত্ৰবনৰ ভিতৰ চৰাটো অলপ দেখাই লৈছোঁ। এয়া হ'ল জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ'। খুবেই ধুনীয়া এটা পৰিৱেশ। সেয়া পিছফালে অডিটৰিয়াম। আমি অডিটৰিয়ামৰ ফালে আগবাঢ়ো বলক। পাই গ'লোঁ অডিটৰিয়াম আৰু অনুষ্ঠান আৰম্ভ হ'বলৈ এতিয়াও কিছু সময় বাকী আছে, গতিকে আসন গ্ৰহণ কৰি বহি গ'লোঁ। ইমান ডাঙৰ এটা অনুষ্ঠান অনুপাতে মানুহ দুনো অলপ কম যেন লাগি আছিল, কিন্তু ছাৰপ্ৰাইজিংলি অলপ সময়ৰ ভিতৰতে গোটেই অডিটৰিয়ামটো লোকে লোকাৰণ্য হৈ পৰিল আৰু আৰম্ভ হৈ পৰিল নৰ্থ ইষ্ট টেলেণ্ট হাণ্ট 2024 প্ৰতিযোগিতা। আৰু তাৰে কেইটামান ভাল লগা দৃশ্যাংশ এয়া আপোনালোকৰ বাবে। নৃত্য, গান, বাদ্যযন্ত্ৰ, য়োগা ইত্যাদি মঞ্চত পৰিৱেশন কৰিব পৰা প্ৰতিযোগিতাসমূহ মঞ্চতে চলি থাকিল আৰু আমিবোৰক মানে আৰ্ট কেটেগৰীৰ পৰা পাৰ্টিচিপেট কৰা পাৰ্টিচিপেণ্টছসকলক অকণমান আহল বহলকৈ বহিব পৰা স্পেচ এটাত আমাক বহাই দিয়া হ'ল আৰু ছবিসমূহ আঁকিবলৈ দিয়া হ'ল। ছিনিয়ৰ কেটেগৰীৰ বিষয়বস্তু হিচাপে দিয়া হ'ল ৰঙালী বিহু, যিহেতু বিহুৰ বতৰ চলি আছে, আৰু সময় দিয়া হ'ল মাত্ৰ 1 ঘণ্টা। দেখিছেনে ৰাইজ মোৰ অৱস্থা? জেনেৰেলি আৰ্ট কম্পিটিশ্যনবোৰত যে আমাক এনেকেই মাটিত বহিব দিয়া হয়, ভৰি কঁকাল বিষাই কৰি একাকাৰ অৱস্থা। কিন্তু কিনো কৰিম, নিজৰ ভাল লগা কাম আকৌ গাত নালাগে নহয়। ইতিমধ্যেই শেষ হৈ গ'ল আঁকিবলৈ দিয়া 1 ঘণ্টা সময়। এতিয়া যাম পেট পূজা কৰিবলৈ। হোৱা মোৰ সন্মুখত জ্যোতি চিত্ৰবনৰ কেণ্টিন। খাই থকা সময়খিনিৰ মাজতে আপোনালোকক কথা এটা কওঁ। বহুতে মোক কৈ থাকে, সদায় সদায় ইমান পুৰস্কাৰবোৰ পাই থকা প্ৰতিযোগিতাবোৰত গৈ কিনো আঁকা, ফটো মাৰি লৈ আহি আমাকো দেখাবাচোন কেতিয়াবা। গতিকে মই ভাবিছোঁ আজিৰ প্ৰতিযোগিতাটোত মইনো কি আঁকিলোঁ তাকো আপোনালোকক দেখাম, আৰু পুৰস্কাৰ পালোঁ নে নাপালোঁ সেয়াও গম পাব। গতিকে ভিডিঅ'টো চাই থাকক। লাঞ্চ কৰি আহি আকৌ বহি পৰিলোঁ নিজৰ আসনত আৰু উপভোগ কৰিবলৈ ধৰিলোঁ অইন কম্পিটিশ্যনছসমূহ। আৰু চাওঁতে চাওঁতে সময় হৈ পৰিল ৰিজাল্ট ডিক্লেয়াৰেশ্যনৰ। তো বোলক চাই লওক মোৰ ৰিজাল্টটো। প্ৰতিযোগীৰ নাম ঘোষণা কৰিবলৈ আগবাঢ়িছোঁ। প্ৰাইজ পাবলৈ সক্ষম হৈছে আমিন বাহাদুৰ শ্বাহ আলম। আমিন বাহাদুৰ শ্বাহ আলমক মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। তেখেতে আজি বেষ্ট প্ৰাইজ পাবলৈ সক্ষম হৈছে। মই তেখেতক মঞ্চলৈ আহি বঁটা গ্ৰহণ কৰি ল'বৰ বাবে অনুৰোধ জনাইছোঁ। বেষ্ট প্ৰাইজ বুলিলে ইয়াত বেষ্ট পাৰফৰ্মেঞ্চ অৱ দ্য ডে এৱাৰ্ড বুলি বুজোৱা হৈছে। এই প্ৰাপ্তিবোৰ সঁচাকৈয়ে বৰ আপুৰুগীয়া নহয়নে? আমি সৰু মানুহ, এই সৰু সৰু হাত দুখনেৰে ডাঙৰ ডাঙৰ পুৰস্কাৰবোৰ চুই চোৱাৰ অনুভূতিটো যে আমাৰ বাবে খুবেই স্পেচিয়েল, তাক ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। আপোনালোকৰ অকৃত্ৰিম আশীৰ্বাদ আৰু অদৃশ্যজনৰ অশেষ কৃপাৰ বাবেহে এই সকলোবোৰ সম্ভৱ হৈছে। অদৃশ্যজনৰ লগতে আপোনালোক সকলোলৈও মোৰ আন্তৰিক প্ৰণাম থাকিল। এনেদৰেই অনাগত দিনবোৰত আশীৰ্বাদ কৰি থাকিবচোন। এয়া মই পুৰস্কাৰ হিচাপে পোৱা বেষ্ট এৱাৰ্ড ট্ৰফিটো, আৰু এয়া হ'ল চাৰ্টিফিকেট। এইখিনিতে আপোনালোকক কিবা এটা স্পেচিয়েল দেখাব বিচাৰিছোঁ। এয়া মোৰ কো কণ্টেষ্টেণ্ট এগৰাকী।
তেখেতৰ হাতত অসুবিধা থকা বাবে ভৰিৰে আঁকে। ঘটনাটো দেখি মনটো বৰ সেমেকি উঠিল। সৰু সুৰা দুখতে জীৱনটোক লৈ হাজাৰ বিজাৰ কমপ্লেইন কৰি সপোন দেখিবলৈ বাদ দিয়া বিধৰ মানুহ আমি। অথচ একোখন দুখৰ সমুদ্ৰ বুকুত কঢ়িয়ায়ো কিছু মানুহে এতিয়াও সপোন দেখিব এৰা নাই। ভাবিলেই আচৰিত লাগে, নহয়নে? বাৰু, এয়া মই অঁকা ছবিখন। মাত্ৰ 1 ঘণ্টাৰ ভিতৰতে ৱাটাৰ কালাৰ ইউজ কৰি আঁকি উলিওৱা মুকলি বিহুৰ দৃশ্য কেনে লাগিছে কমেণ্ট কৰি জনাবলৈ একদম নাপাহৰিব। লগতে ভিডিঅ'টো কেনে পালে সেয়াও জনাব। আকৌ কোনোবা এটি সুন্দৰ দিনত কোনোবা এটা সুন্দৰ ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি দি আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ, বাই বাই।